আজি তামোলপুৰৰ কাৰণে শুভ সংবাদ বুলি মই ক'ব বিচাৰিছোঁ। আমাৰ তামোলপুৰ যেটো চিভিল হস্পিটাল ইয়াত বহুত দিনৰ পৰা এটা সপোন আছিলে যে তামোলপুৰত স্বাস্থ্যজনিক বহু আমাৰ ইয়াত যাতে ৰাইজক সকাহ দিব পাৰে, ইয়াৰে এটা ভাল পদক্ষেপ হিচাপে আজি ইয়াত সিজাৰিং আৰম্ভ কৰিছোঁ। যেহেতু তামোলপুৰত আমাৰ গভৰ্ণমেণ্ট হস্পিটালত সিজাৰিং কৰাৰ কেপাচিটি নাছিলে, কিন্তু আজিৰ পৰা ইয়াত সিজাৰিঙৰ যি ব্যৱস্থা ইয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আজি ইয়াত আমাৰ ইডি আহিছে ষ্টেটৰ পৰা আৰু আমাৰ ডাইৰেক্টৰ আহিছে BTCৰ পৰা, হেল্থ ডাইৰেক্টৰ আমি সকলোৱে আছোঁ আৰু আশা ৰাখিছোঁ আজিৰ পিছৰ পৰা তামোলপুৰ যি SDCH এই SDCHত আমাৰ সিজাৰিঙৰ কাম আৰম্ভ হ'ব। যি সিজাৰিং ইয়াত হোৱাৰ লগে লগে আমাৰ বহু ৰোগী যি মাতৃয়ে আজি গুৱাহাটী যাব লগা হয়, ৰঙিয়া যাব লগা হয়, নলবাৰী যাব লগা হয়, কিন্তু আজিৰ পৰা আমি তামোলপুৰতে সেই ব্যৱস্থাটো পাব। ইয়াৰ কাৰণে আৰ্থিক ক্ষেত্ৰতো যথেষ্টখিনি ইয়াৰ সকাহ পাব। ইয়াৰ লগতে আমাৰ তামোলপুৰ SDCHত বিভিন্ন ডিপাৰ্টমেণ্টৰ আজি ডক্টৰ আহি গ'ল আৰু বহু ৰাইজে নাজানে ইয়াত আজি মেডিচিন ডক্টৰ আহি গ'ল, গাইনলজি ইয়াত আছে, পেডিয়াট্ৰিক ইয়াত আছে, ইয়াত অৰ্থপেডিক ইয়াত আছে, বা আজি এনেস্থেচিয়াৰ পৰা আৰম্ভ কৰি সব ডিপাৰ্টমেণ্টৰ পৰা ইয়াত আজি ডক্টৰ আহি গ'ল। আৰু কিছু আমাৰ ইয়াত মেন পাৱাৰৰ প্ৰয়োজন আছে। মই অলৰেডি আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰক ইয়াত মই কৈছোঁ যাতে আমাৰ যি মেন পাৱাৰ তেখেতে আজি আমাক কথা দিছে যে ইয়াত যিখিনি মেন পাৱাৰ লাগে সিজাৰিঙৰ লগতে ডিফাৰেণ্ট মেডিকেল ইছ্যুটো ছল্ভ কৰাৰ কাৰণে যি মেন পাৱাৰ লাগে সেই মেন পাৱাৰখিনি ইমিডিয়েট দিয়াৰ কাৰণে তেখেতে আমাক কথা দিছে।